এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কোনো এডুকেশ্যন পাৰপাছত মই বনোৱা নাই। আজি ভাবিলোঁ ফাৰ্ষ্ট টাইম ব্লগ শ্বুট কৰোঁ। চ' আজি যিহেতু ছানডে হয়, আজিৰ দিনটোত কি কৰিছোঁ মই, ক'ত আছোঁ আৰু মোৰ লগত ইতিমধ্যে এটা নতুন এক্সপিৰিয়েঞ্চ হৈছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' চাই থাকিব ভিডিঅ'টো। এতিয়া মই আছোঁ তেজপুৰত, যিহেতু মই নগাঁৱত থাকোঁ, কিন্তু যোৱাকালি হঠাতে এটা কাম থকাৰ বাবে মই তেজপুৰলৈ আহিলোঁ। ইয়াতে তেজপুৰত মোৰ পেহী ঘৰ আছে। চ' ইয়াতে এতিয়া মই পেহী ঘৰত আছোঁ, আপোনালোকক দেখুৱাই থাকিম আজি পেহী ঘৰত মই কি কৰোঁ। এয়া পেহীহঁতৰ ঘৰৰ যিহেতু ছেকেণ্ড ফ্ল'ৰত থাকে তেওঁলোকে। চ' এই পেহীৰ এই ঘৰৰ এই স্পেচখিনি মোৰ খুব প্ৰিয়, কাৰণ ইয়াতে ফুলখিনি বৰ ধুনীয়াকৈ পেহীয়ে সজাই থৈ দিছে। ইয়াতে এই ফুলখিনিতে মই ফুলৰ মাজত টাইম পাছ কৰিবৰ কাৰণে ফটো কেইটামান ক্লিক কৰিলোঁ। দুপৰীয়া টাইমত যিহেতু অকলে আছিলোঁ, চ' ইয়াতে ফটো কেইটামান ক্লিক কৰি এটা মোৰ কি নতুন এক্সপিৰিয়েঞ্চ হৈছে। সেই এক্সপিৰিয়েঞ্চটো হৈছে যে কি, যেতিয়া মই যোৱাকালি নগাঁৱৰ পৰা তেজপুৰলৈ আহি আছিলোঁ, তো বাটত মই দুজন ল'ৰা লগ পালোঁ। সেই ল'ৰা দুজন আহিছে ছত্তীশগড়ৰ পৰা, আৰু তেওঁলোকৰ মিছনটো হৈছে যে তেওঁলোকে আমাৰ হোল অভাৰ ইণ্ডিয়া কভাৰ কৰিব বিচাৰে, মানে ফুৰিব বিচাৰে, কিন্তু মানে একো ভেহিকল ইউজ নকৰাকৈ জাষ্ট খোজকাঢ়ি। তেওঁলোকে ইমাজিন কৰক, আমাৰ 28খন ষ্টেট আছে, সেই 28খন ষ্টেট তেওঁলোকে কি কৰিব, খোজকাঢ়ি অল অভাৰ ইণ্ডিয়া ঘূৰিব। চ' সেই মিছনটো লৈ তেওঁলোক আহিছে, আৰু তেওঁলোকক মই ৰাস্তাত লগ পাইছোঁ, ভালেই লাগিলে। আৰু ইতিমধ্যে তেওঁলোকে 4খন ষ্টেট কভাৰ কৰিলে, আৰু যোৱাকালি নগাঁও পাৰ হৈ তেওঁলোকে যিটো আমাৰ লাওখোৱা ৰোড আছে, লাওখোৱা ৰোডৰ তাতে এটা ফৰেষ্ট অফিচ আছে, তেওঁলোকে তাত ষ্টে' কৰাৰ কথা আছিলে যোৱা ৰাতি। চ' তেনেকুৱা মানুহবিলাক লগ পাই ফাৰ্ষ্ট টাইম লগ পাইছোঁ। একচুৱেলি মই লগ পাই ভাল লাগে, ফিলিং ভাল হৈছে ফিলটো মোৰ। চ' সেইটো এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মোৰ যিহেতু ভাল লাগিছে, মই ভাবোঁ যে আপোনালোকৰো চাই ভাল লাগিব। ল'ৰা দুজনক মই বহুত কথা নাপাতিলোঁ, কাৰণ যিহেতু তেওঁলোকৰো খোজকাঢ়ি ঘূৰিছে, সময় তেওঁলোকৰো কম, কভাৰ কৰিব লাগিব টাইমত। চ' বেছি কথা পতা নাই, যিখিনি কথা পাতিছিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। हेलो, कहाँ से आए हो आप लोग? हम लोग छत्तीसगढ़ से आ रहे हैं। छत्तीसगढ़ से। आप लोगों का मिशन क्या है? हम लोगों का मिशन है पूरा इंडिया ट्रैवल करना है, पैदल चल के 28 स्टेट ऑफ इंडिया। पैदल चल के? पैदल। आप लोग कहाँ रुकते हो रात को? रात हो जाती है, वहीं स्टे कर रहे हैं। कोई जगह रख के बढ़िया सा जहाँ पे आज ये 8 किलोमीटर चल के कोई फॉरेस्ट ऑफिस मिलेगा हमको शायद, तो वहाँ पे स्टे वहाँ पे है। आप लोगों ने कितने स्टेट कवर किए? 4 स्टेट कंप्लीट कर लिए हैं, अभी जा रहे हैं ईटानगर, अरुणाचल। हमारा 5th होगा, 5th रनिंग चल रहा है। नाइस, ऑल द बेस्ट। বিয়া হৈছে, দাদা এজনৰ বিয়া আছে। চ' বিয়াত যাবলৈ এতিয়া মই ৰেডি হৈ আছোঁ। এতিয়া ইয়াৰ পৰা আমি পেহী, মই, মোৰ হাজবেণ্ড আৰু পেহা, আমি 4জন এতিয়া বিয়ালৈ যাম। আপোনালোকক দেখাম, বিয়াৰ পৰিৱেশটো আপোনালোকক দেখাম, চাই থাকিব। এয়া বিয়াৰ তাতে এজনী মোৰ পেহী হয়। বিয়াত কেইটামান ফটো ক্লিক কৰিছিলোঁ, সেইকেইটা আপোনালোকক দেখুৱালোঁ। বিয়াৰ পৰা ঘৰলৈ অহা বাটত আমি মেলা এখন পাইছিলোঁ। চ' মেলাটো সোমালোঁ আমি। মেলাত সোমাই মেলাত অকণ এনজয় কৰিলোঁ।
আজি দেওবাৰৰ দিনটোত কি কৰিলোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে